হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে আমি এতিয়া ইয়াতে পিকনিক খাব লৈছোঁ। আমি 1 জানুৱাৰী আৰু এইফালে চাওক ধুনীয়াকৈ আমি ইয়াতে বিচনা চাদৰো লৈ আহিছোঁ দেই। ধুনীয়াকৈ পাৰিবলৈ খেৰ চেৰ পাৰি লৈছোঁ তলতে। আৰু এইফালে ধুনীয়াকৈ ডাঙৰ ছাতি এখন লৈ আহিছোঁ আৰু সকলো আহিছে আৰু আহিবলগীয়া আছে বাৰু। আমি এতিয়া কেইজনীমান আহি আছোঁ। আহি ইয়াতে ধুনীয়াকৈ ল'ৰাখিনিক বহাব পাৰিম, যিহেতু ৰাতি হ'ব, নিয়ৰ চিয়ৰ পৰিব। এইফালে ডাঙৰ ছাতি এটা লগাই লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। কি কৰিম আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভাল লাগে চাই লাইক কমেণ্ট কৰি দিব। এইফালে চাওক ধুনীয়াকৈ শাক চাক কাটি আছে আৰু ধুনীয়াকৈ এতিয়া অকণমান সোনকালে ৰেডি কৰি লৈছোঁ। এইফালে ভাত পাতি থৈছোঁ আৰু এইফালে গোটেই চব্জিখিনি কাটি আছোঁ আৰু এইফালে চাওক লগৰকেইজনীৰ লগত অকণমান আজি এনজয় কৰিম বুলি ভাবিছোঁ। এইফালে চাওক বাইদেউ চকু ফুলি আছে এটা ছাইডত আৰু এইফালে মই বহি আছোঁ আৰু বেটাৰ লগত। এইফালে সকলোৱে সৰু ল'ৰাখিনি সেইফালে গান বাজিয়ে আছে দেই, অকণমান বজাই থৈছোঁ। আৰু এইফালে বেটা বহি আছে। বেটা অকণমান গাটো ভাল নাই, যিহেতু তাৰ পেট চলি আছিলে। হ'লেও লৈ আহিছোঁ, ৰাতি হ'ব, কিন্তু ভয়ো লাগিছে ৰাতি আকৌ কিবা হয় ল'ৰাটো। হ'লেও উপায় নাই বুলি আহি আছোঁ আৰু আহি বহি আছোঁ মই আৰু বাকীবোৰ অলপ কাম চাম কৰি আছে। কাম কৰি এইফালে চাওক লোকেল কুকুৰা আৰু লোকেল মাছ লৈ আহিলে। আৰু এইফালে ছোৱালীকেইজনী পূৰা গান গাই আছে। সিহঁতক অকণমান চিঞৰিব দিছোঁ। এইফালে দেখিছে নহয়, লোকেল কুকুৰা এটা আনিছে আৰু মাছ, এটি লোকেল মাছ আৰু এইফালে গাহৰি মাংস 3জাত আনিছে দেই। কি খাম কি নাখাম নাজানো আৰু এইফালে লগৰকেইজনী আৰু এইফালে চব্জি কটাত ব্যস্ত আৰু বাইদেউ কাটি আছে। আৰু এইফালে এজনী বেমাৰী দেই, পাৰ্টি নাখায় বোলে, চাবলৈ আহিছে, যাবগৈ হেনো। আৰু মই তাই এনেই অকণমান ধেমালি কৰি আছোঁ। আৰু এইফালে কাটি কুটি ৰেডি হৈ গৈছেগৈ। মাংস চাংস কাটিবলৈ আছে, কুকুৰাখিনি মাৰিবলৈ আছে। এইফালে আকৌ ছোৱালীকেইজনীক গান গাব দিছোঁ। বেটাই এইফালে মৰম লগাকৈ বহি আছে, দেখিছেনে, বেয়াও লাগিছে। আৰু ফাইনেলি এতিয়া মাংস চাংস পূৰাত লাগি গ'ল আৰু মাংস পুৰি আছে পূৰাই আৰু চব্জিও বনাই আছে। সেইফালে চাওক এইটো মোবাইল হাতখন এনেকৈ ধৰা এইটো অফ কৰিছোঁ। মাংস চালাড বনাই আছো ধুনীয়াকৈ দেখাই দিয়া, মোক নহয়, সেইফালে ধুনীয়া চালাড চবকে দেখাই দিয়া। আৰু আমি আজি 1 জানুৱাৰী স্পেচিয়েল পাৰ্টি খাইছো আৰু চোৱা চিতা কৰিব দিছে। এইফালে আমি খোৱা বোৱাত লাগিলোঁ আৰু দেই, অলপ চলপকৈ মাংস পোৰাখিনি ভাগ কৰি ল'লোঁ। ভাগ কৰি কিনি এতিয়া অকণমান অলপ মাৰি লৈছোঁ আৰু মতাখিনিয়ে লাল খাইছে দেই, আমি হ'লে বগা মদ খাইছোঁ আৰু অলপ এইফালে মদ নোখোৱা ফাইল এইফালে বহি আছে। আমি এইফালে সকলোৱে খাই আছোঁ অলপ, আৰু কেইজনীমান নাই দেই, ক'লে গ'ল গমেই নাপাওঁ। আৰু ভিডিঅ'টো ইমানেই, আৰু বেছি ভিডিঅ' কৰি নাথাকিম, যিহেতু ইমান কুঁৱলী পৰিছে ৰাতি, সাংঘাতিক ঠাণ্ডাও লাগিছে। আৰু আমি খাই পূৰা ফূৰ্তি কৰিলোঁ। এইফালে চাওক সকলোৱে ভিডিঅ'টো অকণমান শেষলৈকে চাই কিনে আপোনালোকে লাইক কমেণ্ট কৰি দিব। হেল্ল'